এক খেলা ইফালে একদম সাউন্ড সিস্টেম আনি একদম হিলে দিয়া হ'ব আজি বিয়া ঘৰ ঠিকে বাজা আৰু 5 লাখ খাবা আহিব লাগিব কালি বিল্ডিং বুলি ক'ব পাৰে বা জোৰ আছে কইনাৰ বিয়াত নাম জিতেকে থাকিব পাৰে একদম নাচিবই লাগিব নমস্কাৰ বন্ধুসকল হেমন্ত জাৰ্ডেন ব্লগৰ আনটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু পিছফালে চাওক পুৰা সেউজীয়া মাজে মানে মই আছোঁ পুৰা গাঁৱলীয়া পৰিৱেশৰ মাজত আৰু আমাৰ ভণ্টিৰ বিয়া মামাৰ ছোৱালীৰ তাতে আহিছোঁ পুৰা একদম এই ভিডিঅ'টো আমাৰ ঘৰুৱা ভাষাত হ'ব চাব মজাকে চব দেখুৱাম মানে কি মজা এটা পাই যাব আৰু এই ভিডিঅ'ত শেষলৈকে চাওক হয়তো পাব পাৰে আপুনি জীৱনৰ অন্য মজা আৰু কিয় আহিছোঁ এইটো চাওক এতিয়া এক ঠেলাত আমি সাউন্ড সিস্টেম লৈ যাইছোঁ দি যায় যে হিলে দিয়া হ'ব আৰু এইফালে মোৰ লগত ডিম্পু আছে আমাৰ ডিম্পু বৰুৱা নহয় দেই ডিম্পু হালৈ আছে এইফালে কেনে হ'ব আজি হিলে দিয়া হ'ব না একদম মজা এক ঠেলা ইফালে একদম সাউন্ড সিস্টেম আনি একদম হিলে দিয়া হ'ব আজি বিয়া ঘৰ মজা এক ঠেলা নমস্কাৰ বন্ধুসকল আজি বিয়াৰ তেলৰ ভাৰ মানে জোৰণ বুলি কয় তেলৰ ভাৰ বুলি কওঁ ইয়াতে তেলৰ ভাৰ আহিছে মই দেখুৱাই আছোঁ বলক তেলৰ ভাৰৰ বাবে দৰা ঘৰীয়াৰ প্ৰস্তুতি চলাই আছে দৰা ঘৰীয়াৰ এই ভিডিঅ'খিনি কেনেকৈ দেখুৱালে শেষলৈকে চাই গম পাব আৰু ইয়াত তেলৰ ভাৰৰ বাবে কইনা ওলাই আহিছে আৰু ইয়াত টিকলিজনীয়ে দৰাৰ ফালৰ পৰা হিৰত সেন্দুৰ দিছে আজিৰ তেলৰ ভাৰৰ বিশেষ আকৰ্ষণ এই প্ৰকাণ্ড তেজাল মাছটো ইফালে জোৰণ দি আছে আৰু আমি এইফালে ৰৈ আছোঁ চাই আছোঁ আমাৰো একদিন আহিব এনেকৈ আমি ঘৰত থাকিব লাগিব আমাৰ ঘৰৰ মানুহ এৰি যাব এনেকৈ জোৰণ বন্ধুসকল দিনত তেলৰ ভাৰ শেষ হোৱাৰ পিছত ৰাতি এনেকৈ নৈ খোৱা আহাৰ আমি গ্ৰহণ কৰি আছোঁ তেলৰ ভাৰত উঠাই বম ডাঙৰ মাছটো আৰু এনেকৈ বঢ়িয়াকৈ এইফালে এনেকৈ খানা খাই আছোঁ দেখুৱাই আছে আপোনালোকক অকণমান আৰু আমাৰ কইনা আছে এইফালে খাই লৈ আজি কালি খাব নাপা বন্ধুসকল ভাত খাইছিলোঁ মজা লাগিলে এনেকৈ বিয়া চলি আছে দেখি আছোঁ চাই থাকক শেষলৈকে আমাৰ লগত আছে বৰ দাড়িখিনি মজা লাগছে কিন্তু দাড়ি মজা লাগছে মই বনাব লাগিব এনেকা তো বন্ধুসকল কইনা ঘৰৰ পৰা দৰা ঘৰ বেছি দূৰ নহয় ওচৰতে এখন গাঁৱতে বিয়া কইনা যদিও ঘৰেৰে আহিব কিন্তু গাঁও এৰি নাযায় এই দৰা ঘৰত আহি আছোঁ মজা দৰা ঘৰ দেখুৱাই আছোঁ বলক আৰু এইফালে আমাৰ লগত দৰা আছে কালি দৰা সাজি যাব এখেতে কেনে প্ৰস্তুতি দৰা এখন গাঁৱতে কইনা এখন গাঁৱতে দৰা মজা এনেকুৱা বিয়া দেখা নাই মই দেখুৱাই আছো এইফালে পুৰা প্ৰস্তুতি চলি আছে কালিৰ কাৰণে আৰু বিশেষ খানা দৰা ঘৰৰ খানাৰ বিশেষ হ'ল ঢেকীয়া ভাজা আৰু পচলা মজা কালি খাবা আহিব ঢেকীয়া ভাজাৰ প্ৰস্তুতি চলি আছে ঢেকীয়া ভাজা আৰু কি ৰাখব পচলা ঢেকীয়া ভাজা আৰু পচলা খাবা আহিব লাগিব কালি বিয়াৰ এই মণ্ডপটো চাওক কি সুন্দৰকৈ বনাইছে কইনা ঘৰ আৰু দৰা ঘৰৰ মণ্ডপটো প্ৰায় একেই ধুনীয়া গামোচাৰে বনাইছে এনেকে বন্ধুসকল কালি তেলৰ ভাৰ আছিল আজি বিয়াটো চলি আছে সেইফালে দেখাম কিন্তু পিছফালে পিছফালে আছে এইখন বাৰী বুলি কয় বাৰী বাঁহৰ তল আৰু পিছফালে আছে বনজিদ্দা আমাৰ এইফালে পুখুৰীটো দেখা আছো মজা এই বাঁহৰ তল ধুনীয়া এনেকুৱা ধুনীয়া গাঁৱলীয়া পৰিৱেশৰ থকাৰ মজাই বেলেগ ধুনীয়া বতাহ না তাতে কোনো কিবা পলিউশ্যন আছে না কিবা আছে মজা হাই পুৰা একদম ফ্ৰেছ হাৱা লৈ আছো মজা এটা বঢ়িয়া বস্তু দেখাইছো উইৰ হাফলু বন্ধুসকল এটা বস্তু এইটো এটা উইৰ হাফলু বুলি কয় মাটি তোলে ইয়াতে হাফলু বুলি কয় এই যদি মই ভাঙি দিওঁ 10 মিনিটৰ ভিতৰত আৰু সি এনেকুৱাই বনাই দিব ইমান মানে পাৱাৰ ইমান উই আছে ইয়াতে উইৰ হাফলু উইৰ বিল্ডিং বুলি ক'ব পাৰে মজা বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাই এই পুখুৰীটোৰ ব্যৱহাৰ নোহোৱা কৰি পেলাইছে পুখুৰীটোৰ যিটো এটা উদ্দেশ্য আছিলে পুখুৰীটোৰ ইয়াত পুখুৰীত গা ধোৱা বাচন ধোৱা এই বহুত ব্যৱহাৰ হৈছিলে পুখুৰীটো বৰ্তমান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে এই পুখুৰীটোৰ যিটো মহত্ব আছে ইয়াক গ্ৰাস কৰি পেলাইছে বুলি ক'ব পাৰে আপোনালোকে তো সেয়ে
জীৱনত কেতিয়াও পানী তুলিব যায় পোৱা নাছিলোঁ আজি যাই আছোঁ আজি ভিডিঅ'ত আপোনালোকক দেখাবৰ কাৰণে যাই আছোঁ এনেকৈ তিৰিমাখাৰ পিছে পিছে পানী তুলিব যাই আছে কইনাক গা ধুবৰ কাৰণে ময়ো যাই আছোঁ মজাকৈ পিছে পিছে অকল ফাইনেলি পাই গ'লোঁ পুখুৰীৰ পৰা পানী তুলি আমাৰ মনত গা ধোৱা হ'ব মজা এয়া নিয়ম দেখুৱাই আছোঁ আপোনালোকক অসমীয়া নিয়ম য'ত পানী তোলা কাৰ্যসূচী চলি আছে এয়া পানী তোলা হৈ গ'ল আহি আছে পিছে পিছে মই আগে গৈ আছোঁ আইতাই মোক ভয় খুৱাই দিছে এই মাত্ৰ ক'লাক যে যদি পানী তোলা আপা চলি চাবা যায় বিয়াই নহয় মই টেনশ্যন লাগিছে মোৰ বিয়া নহবই নেকি কিন্তু পাই বোলে একো নাই কথা নাই দে বিয়া হ'ব দে মোৰ নতুন নাপিত আৰু কইনাক নখ কাটি দিয়াৰ পিছত এনেকৈ গা ধুৱাবলৈ অহা হৈছে গা ধোৱাৰ আগে আগে এনেকৈ নিয়ম আছে পৰম্পৰা এনেকুৱা মূৰত তেল পানী দিয়ে গাত মাহ হালধি সানি দিয়ে আৰু কইনা এই মুহূৰ্তত আৱেগিক হৈ পৰিছে এনেকৈ আৰু এনেকৈ গা ধোৱা হৈ গ'ল গা ধোৱাৰ পিছত এনেকৈ কইনাৰ মূৰত এনেকৈ কাপোৰ দিয়া হয় বা জোৰ আছে কইনাক এনেকৈ গা ধোৱাৰ পিছত কলৰ গুৰিৰ পৰা এনেকৈ দাঙি লৈ যোৱা হৈছে ৰভাতৰিলৈকে আৰু মই আহিছোঁ দৰাৰ বিয়া খাবা দৰা এইফালে বহি আছে কালি কৈছিলোঁ ঢেকীয়া আৰু পচলা খাম যাম অলপ পিছত খাবা দুবাৰ একবাৰ কইনাৰ তাতে একবাৰ দৰাৰ তাতে ভাত খাৰ মজাই বেলেগ বন্ধুসকল খালী প্লেট লৈ মই ৰখি আছোঁ ঢেকীয়া ভাজা খাবৰ কাৰণে কালি কৈছিল না ঢেকীয়া ভাজা খাম বিয়াত ঢেকীয়া ভাজা অলপ ভাতো খাম অলপ কইনা ঘৰতো ভাত খাইছোঁ কিন্তু অলপ পেটত জেগা এৰিছিলোঁ সেইখিনি জেগাত দৰা ভাগৰ কাৰণে দৰা ভাগৰ ভাত খাবৰ কাৰণে এৰিছিলোঁ ৰখি আছোঁ গণজিতাই আহে লাষ্ট কৰে টানি টানি লৈ আহিছোঁ লাষ্ট মান খেলি দিছোঁ লাষ্টমান দিছে নেকি লাষ্টমান মান খেলি দিছোঁ বোলে লৈ আহিছোঁ মজাকৈ ৰখি আছোঁ খাম বন্ধুসকল পাই গ'লোঁ ঢেকীয়া তাৰপাছত পচলা মানে পাচলা ঢেকীয়া পাচলা খাব আহিছিলোঁ খাম ঢেকীয়া খাই আছোঁ কিমান টেষ্টি হৈছে দেই মজা বিয়াত প্ৰথমবাৰ ঢেকীয়া খাই আছোঁ তাৰ সমান মজা আৰু ক'ত আছে বন্ধুসকল বিয়াত খালোঁ মজা আপোনাৰ পেট টুনটুনীয়া হৈ আছে এবাৰ যাওঁ এতিয়া কইনা ঘৰত যাওঁ এনেকৈ বিয়া কৰি নানক কেনেকৈ ৰাখিব পাৰি যোনে নানক তাক এনেকৈ টান কৰি লৈ আহে চিচাকৈ হা আৰু বৰ্তমান আছে দৰা ঘৰৰ দৰা ৰেডি হৈ আছে এইফালে দৰা বৰ্তমান কাপোৰ পিন্ধি ৰেডি বাকী এনেকৈ ওলাব আৰু মতামত এইফালে কইনা ঘৰো ৰেডি হৈ আছে সেইফালেও দেখুৱাই আছোঁ আপোনালোকক এইফালে দৰা ঘৰ মই অকণমান আহিলোঁ যাওঁ আৰু দৰা ঘৰৰ পৰা আহি এনেকৈ পুৰা নাচাত ব্যস্ত হৈ গৈছোঁ পুৰা বিয়াত নানাচি কেনেকৈ থাকিব পাৰি একদম নাচিবই লাগিব আৰু এই জুবিন দাৰ নাহৰ নহ'লে নচলে বহাগৰ মাহ এতিয়া আৰু নাহৰ লাগিবই আৰু ইমান বিয়া খাইছোঁ বিয়া খাই গেষ্টিক হ'বই আৰু গেষ্টিক হ'লে বুকুত জুই লাগিবই ৰাইজ নাই কামই আৰু আৰু দৰা কাট ধৰিবৰ কাৰণে আমি এয়া আতচবাজি চলাই আছোঁ এয়া পৰা মজা অলপমান দাম আপোনাৰ সম্পূৰ্ণ পৰিস্থিতি
আৰু দৰাক এয়া মই দাঙিব গৈ আছোঁ দৰা টেনশ্যন হৈ গৈছে মই দাঙিব পাৰিম নে নাই দৰাই কৈ আছে নালাগে নালাগে মই কৈছোঁ এই টেনশ্যন নল'ব শক্তি কিন্তু মোৰ আছে আপোনাক দাঙিব পাৰিমেই আৰু দৰাক দাঙলো কইনাক নাদাঙলে কেনেকৈ হ'ব কইনাকো দাঙি লৈ যাই আছোঁ এয়া মজা কিছি আছে দৰা পাৰ্টি আৰু লাগে আৰু এই বাইদেউসকলে এনেকৈ খিচা গীত গাই আছে দৰা পাৰ্টিক খিচি আছে পুৰা এনেকৈ অকল বিয়া হৈ আছে বিয়া চলি আছে সেইখিনি সময়তে এটা কথা কৈ দিওঁ যে এখন বিয়াৰ পৰা আৰু 4-5খনমান বিয়াৰ সৃষ্টি হয় চকুৱে চকুৱে দেখা দেখি হয় বহুতৰ আৰু সেনেকৈ বিয়াৰ দিন আহি পৰে সেই এখন বিয়াৰ আৰু 4-5খনমান বিয়াৰ মানে জন্মদাতা বুলি ক'ব পাৰে আপোনালোকে এইফালে পাইছে বাইদেউ আছে মই কেইটামান মই কৈ আছোঁ এখন বিয়াৰ পৰা 4-5খনমান বিয়াৰ সৃষ্টি হৈ নহয় বিয়া খাবা আহে আপা আপি দেখা দেখি বিয়া হৈ আছে বৰ্তমান লগা নাই বেলেগৰ হয় দেখা দেখি এইফালে বিয়া চলি আছে আৰু এইফালে পুৰা একদম বতাহ বৰষুণ আৰু শিল বৰষুণ শিলাবৃষ্টি বহুত ডাঙৰ ডাঙৰ শিল চাওক কিমান ডাঙৰ মই হাত তলত চাওক আৰু এয়া শিলাবৃষ্টিৰ শিল বৰষুণৰ বৰফ এয়া পুৰা এনেকৈ লৈ গৈ আছোঁ কাক কাক বিলাব পাৰোঁ বলকচোন বিলাও আৰু এই প্ৰথমতে গগন ভিনিকে দিওঁ ভিনি লওক দৰাক বৰফ দি আছোঁ এয়া বৰফ আৰু লওক গিফ্ট প্ৰসাদ পুত্ৰ চিঙা হৈ আছে আমাৰ ভণ্টিৰ আৰু বিয়া সম্পন্ন হ'ল বিয়া সম্পন্ন হোৱাৰ পিছত এয়া আগ দিয়া বুলি কয় আগ দি আছে পেহীয়েক মানে আমাৰ মায়ে দি আছে আৰু বিয়াৰ মুখ্য আকৰ্ষণ চাউলত আঙুঠি লুকোৱা খেল এয়া চলি আছে
আৰু এইটো কিন্তু তামাম নিয়ম দেই দৰা কইনাই গোটেই দিনটো লগৰ থাকে দিনত ভোকত থাকে আৰু ৰাতিয়ে পায়স শুঙিব দিছে খাব দিয়া নাই মোৰ টাইমত কিন্তু মই খাই দিম দেই মোৰ ইয়াত মই কিন্তু খাই দিম কিন্তু পাক্কা খাম মই এনেকৈ শুঙি পেলোৱাত নাই এনেই মোৰ প্ৰিয় পায়স মালা দিয়া হ'ল এই বিয়া শেষ আৰু এনেকৈ বিবাহ সম্পন্ন হ'ল আৰু দুইজনকে এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক যুগ্ম জীৱনৰ যাচিছে অলেখ শুভকামনা আৰু এয়া বিবাহ সম্পন্ন হোৱাৰ পিছত কইনাই নিজৰ মাকৰ ঘৰেদি যাবলৈ ওলাইছে এয়া এক আৱেগিক মুহূৰ্ত যিখন ঘৰত জন্ম গ্ৰহণ কৰিছিলে তুলি তুলি ডাঙৰ দীঘল হৈছিলে সেইখন ঘৰ যে এৰি যাব লাগিব আন এখন ঘৰলৈ আৰু এয়া আমাৰ মুনু কান্দি কান্দি অকণমান অচেতন হৈ পৰিছে